Hi guys, welcome to my channel, your teacher guy. This is your friend Soras here. Aru aji Guwahati aisilu prothom tu servicing dibo karone. Prothom sarita servicing Royal Enfield or pora free asile. To prothom tu dibo ahilu. Aru etia Udalguri loi goi asu. Azir blog tu totally Assamese korim. Aru jiti আপোনালোকৰ ভাল লাগে অসমীয়াত ব্লগ চাই পেলাই তেতিয়াহ'লে কমেণ্ট কৰি পেলাই জনাব। আজি গাড়ীখনৰ নাম্বাৰ প্লেটো লগালে তো একেলগত দুটা কাম হৈ গ'ল, ছাৰ্ভিচিং লগতে নাম্বাৰ প্লেট, নহ'লে আকৌ এদিন আহিব লাগিলেহেঁতেন নাম্বাৰ প্লেট লগাবলৈ। গাড়ীখনত মোৰ বুদ্ধিষ্ট ফ্লেগ লগোৱা আছে। আজিকালি বহুতে গামোচাৰ কাটি পেলাই ফ্লেগ লগায়, কিন্তু মোৰ সেইটো ভাল নালাগে, যিহেতু গামোচাটো গলত লোৱা বস্তু আৰু মানুহক সন্মান দিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। সেইটোৰ কাটি পেলাই ফ্লেগ বনোৱাটো ইমান চুইটেবল নহয় মোৰ হিচাপত। আপোনালোকে কি ভাবে এইটো আপোনালোকৰ কথা। আৰু আমি বেলেগৰ ট্ৰেডিশ্যন ফ'ল' কৰাৰ প্ৰয়োজন নাই, যিহেতু আমাৰ নিজা এটা বহুত ধুনীয়া ট্ৰেডিশ্যন আছে। তো ইয়াত পানী জমা হৈছে আৰু এই চেচ লং পেণ্ট চেচ আৰু ফৰ্মেল লং পেণ্ট পিন্ধি আহিলে এই আৰু। তো মই ফ্লেগৰ কথা কৈ আছিলোঁ। বুদ্ধিষ্ট ফ্লেগবোৰ যিহেতু এনেকৈ বন্ধা হয়, আৰু বুদ্ধিষ্ট ফ্লেগবোৰৰ এটা বিশেষত্ব আছে, ইয়াত এটা মন্ত্ৰ লিখা থাকে। মন্ত্ৰটো চাব পাৰে, ওম মানি পাই মে হুম। ওম মানি পাই মে হুম অৰ্থটো মই নাজানো, কিন্তু ইয়াৰ কিবা এটা নিৰ্দিষ্ট অৰ্থ আছে, সেইবাবে এইখন ফ্লেগ বনাই পেলাই সিহঁতে দিয়ে, সিহঁতৰ এটা বিশ্বাস আছে। কিন্তু গামোচা এনেকৈ কাটি পেলাই বাইকত মৰাটো উচিত নহয়। আৰু এতিয়া গামোচা কাটি পেলাই মাৰিছে, দুদিনমান পিছত দেখিব বুদ্ধিষ্টবোৰে যেনেকৈ ফ্লেগবোৰ সিহঁতৰ ওলোমাই থৈ দিয়ে আৰু দেখাত বহুত ধুনীয়া লাগে। ৰঙা নীলা হালধীয়া ফ্লেগবোৰ যেতিয়া গছত হওক, ডাঙৰ ডাঙৰ পাহাৰৰ ছাইডত ওলোমাই থৈ দিয়ে, সেইবোৰ দেখিও ভাল লাগে। তাক দেখি পেলাই দুদিনমান পিছত আমাৰো যদি গামোচাবোৰ তেনেকৈ ওলোমাই থোৱা কৰে, সেইটো ট'টেলি বেলেগৰ ট্ৰেডিশ্যন বা বিলিভক ফ'ল' কৰা হ'ব, যিটো আমাৰ গামোচাৰ লগত কোনোপধ্যেই মিল নাই ক'বলৈ গ'লে। তো আপোনালোকে কৰিব বিচাৰিছে কৰক, কিন্তু গামোচাখন কাটিলে যিমান যি হ'লেও বেয়া লাগে, বা কাটিবলৈ আপোনালোকে কেনেকৈ কাটিছে আপোনালোকেহে জানে। যিবোৰে কৈছে তাক কৈছে, মই সকলোকে কোৱা নাই। তো ৰঙিয়াৰ কাৰণে ষ্ট্ৰেইট যাব লাগিব। তো মই ৰঙিয়া পিনে যিহেতু যাম, ষ্ট্ৰেইট গৈ আছোঁ। আৰু এতিয়া মেইন স্পট পাই গৈছোঁ, গুৱাহাটীৰ জালুকবাৰী। তো ইয়াৰ পৰা পূৰা ট্ৰেফিক ষ্টাৰ্ট হৈ গৈছে। বাপ্পাও কি যামে, আজি 12 বাজিব, ভাতো খা নাই। এই চাইডেৰে ৰ'ব লাগিছিল, ফুল হৈ গ'ল। গৈ থকা নৰখিবা গৈ থকা, আৰু যোৱা আগবাঢ়ি। তুমি আগবঢ়া, আমি তোমাৰ লগত আছোঁ। আগবঢ়া আগ নৰিব নোৱাৰে। বাপৰে কি ট্ৰেফিক। এই দিনদি প্ৰায় এনে ট্ৰেফিক। ইতনা ট্ৰেফিক আৰে বাবু, সুযোগ পালে ট্ৰেফিক। তো মই ওলাব লাগিছিল ছাইডেৰে,
অলপ মুকলি ঠাইলৈ আহিছোঁ এতিয়া বাইকৰ কমিউনিটি পাই গৈছোঁ অকলে অকলে ট্ৰাকবোৰৰ মাজত আহি আছিলোঁ এতিয়া বাইকৰ কমিউনিটি পাই গৈছোঁ আগবঢ়া তোমালোকে আগবঢ়া মই তোমালোকৰ লগত আছোঁ যোৱা 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 তো পুৰণি ব্ৰিজখনৰ কাম চলি আছে মাত্ৰ ৰেল অহা যোৱাহে কৰি আছে এইখনেৰে আৰু সেইকাৰণে নতুন ব্ৰিজেৰে চব অহা যোৱা চব চলি আছে আৰু পূৰা ট্ৰেফিক হাত বিষাই গ'ল ক্লাছ টানি টানি গাড়ীও পূৰা গৰম হৈছে মজা ফ্ৰী ৰোড বাইক চলোৱাৰ এইটোৱে এটা আমেজ যে আপুনি ট্ৰেফিকৰ মাজতো বেছি টাইম লছ নোহোৱাকৈ ওলাই যাব পাৰে কিন্তু গাড়ী ল'লে এইটো সম্ভৱ নহয় আৰে বাবুই লাইট জ্বলাই দিছে বাবুই পিছৰ লাইট জ্বলাই দিছে বাবুই ব্ৰেক মাৰিছে তো ৰঙিয়া গ'লে চিধা যাব লাগিব আৰু হাজো গ'লে লেফ্ট ছাইড লৈ যাব লাগিব তো যিহেতু আমি ৰঙিয়াৰ পিনে যাম ৰঙিয়া মানে বাইহাট যাম বাইহাটৰ পৰা এইপিনে ওদালগুৰি পিনে যাম তো এতিয়া ষ্ট্ৰেইট গৈ আছোঁ আৰে মজা লাগিছে মজা ফ্লাইঅভাৰৰ পৰা পাহাৰখন আৰে মজা তো ইয়াত নাৰায়ণ হস্পিটেল নাৰায়ণ ইয়াৰ আগত জয়গুৰু পাম জয়গুৰুৰ পৰা IIT যাব পাৰিব আৰু IITৰ পিছপিনে JNRC আছে JNRC উত্তৰ গুৱাহাটীখন হিমালয়ানখন চিটিত চলাই থাকিলে সোনকালে গৰম হয় কিন্তু হাই ৰোড চলাবলৈ বহুত ভাল কাৰণ এইখন লং ডিষ্টেঞ্চ টুৰিং বাইক আৰু চিটিত চলাই থাকিলে যেতিয়া আপুনি হাফ ক্লাছত চলাই থাকিব লাগে এইটো সোনকালে গৰম হয় বাইহাটৰ পৰা ওদালগুৰি পালৈকে প্ৰায় 2 ঘণ্টা সময় লাগি যাব আপোনালোকে যেতিয়া টাৱাং যাব এইটো ৰোডেৰে যাব পাৰে এইটো ৰোডেৰে যেতিয়া যাব তেতিয়া আপোনালোকৰ ডিষ্টেঞ্চ কম হ'ব ওদালগুৰিৰ পৰা ভৈৰৱকুণ্ড হৈ পেলাই যাব লাগে আৰু আপোনালোকে ভৈৰৱকুণ্ডতো যাব পাৰে বহুত পপুলাৰ পিকনিক স্পট পিকনিকৰ সময়ত যাব পাৰে ইয়াৰ পৰা বেছি দূৰ নহয় এৰাউণ্ড 80 কিলোমিটাৰ 90 কিলোমিটাৰ হ'ব ভৈৰৱকুণ্ডলৈ তো যাব লাগে বেজেৰা পাবলৈ 2 কিলোমিটাৰ আছে বেজেৰাৰ পিছত ডুমনি চকী তাৰপিছত চিপাজাৰ
তাৰপিছত মংগলদৈৰ পৰা মই ছাইড কাটি সোমাই যাম, তেতিয়া পাম কালাইগাঁও। কালাইগাঁৱৰ পিছত এইখিনি পাই থাকিম আৰু পাই ওদালগুৰি পাই যাম। সন্ধিয়া 4টামানত পাই যাম। এতিয়া প্ৰায় 3টা বাজিলে। একেবাৰে মাখন ৰোড শিৱাজাৰৰ পৰা। ৰাস্তা বহুত ভাল। ইমান টাইমে বেয়া ৰাস্তাত চলাই এতিয়া ভাল ৰাস্তা পাই গ'লোঁ। ভাল ৰাস্তা পাইছে যেতিয়া গাড়ী শিকাব পাৰিব। এয়া চাওক আপোনালোকে, আগত এখন ট্ৰাক গৈ আছে আৰু লিখা আছে ব্লু হৰ্ণ বজাব দিছে। বজাই আছোঁ লেফ্ট। কালাইগাঁও টাউন পালোঁ। ইয়াৰ পৰা ৰাইট ল'ব লাগিব ওদালগুৰি যাবৰ কাৰণে। এইটো হৈছে ওদালগুৰি ৰোড। ওদালগুৰি পালোঁ। আজি পিকনিক চাবলগীয়া একো নাই, জাষ্ট বৰ্ডিং হাই ৰোডত বাইক চলাই আছোঁ। তথাপিও গুৱাহাটীৰ পৰা ওদালগুৰিলৈ যিখিনি ৰাইড কৰিছোঁ সেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি চেনেলটো আজি প্ৰথমবাৰলৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ